তো ফ্ৰেণ্ড, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, তো মই এতিয়া কামত গৈ আছোঁ। আহোঁতে ৰাতি হ'ব, আৰু ৰাতি মই ভিডিঅ'টো বনাম একচুৱেলি। এতিয়া মই আপোনালোকক এনে জনালোঁ, আৰু মোৰ ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ লাষ্টলৈকে চাই থাকিব। তো ফ্ৰেণ্ড বলক, মই এতিয়া কামত যাওঁ। ফ্ৰেণ্ড, কামৰ পৰা ছুটি কৰি ওলালোঁ। এতিয়া বাজিছে ৰাতি 9টা, আৰু এতিয়া মই দোকানত যাই আছোঁ। কিবা অলপ বস্তু কিনিম, আৰু কাক কি খুৱাওঁ আপোনালোকে দেখা পাব। মোৰ ভিডিঅ'টো চাই থাকিব। ৰাতি বহুত দিছে, চাওক। এয়া পতঞ্জলি উৰণি সেইটো তলত আছোঁ, আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। ঘৰলৈ চাই থাকক ভিডিঅ'টো। মই গীতানগৰ ৰাস্তা আহি পালোঁ, আৰু এতিয়া গাড়ীখন ৰাখি এখন দোকানত যাম এতিয়া। আৰু দোকানত যাই কি কি বস্তু পাওঁ তাহাঁতক খবৰ কাৰণে সেয়া চাম। আৰু সেইখিনি লৈ এতিয়া দেখা পালোঁ শ্লাইচ পালোঁ, ইয়াতে শ্লাইচ ল'লোঁ 4 পেকেট। আৰু এতিয়া যাম সেইখিনি লৈ সিহঁতক দিবলৈকে। তো ভিডিঅ'টো শেষলৈকে চাব ফ্ৰেণ্ডসকল। মই গৈ আছোঁ, আৰু ৰাস্তাও বহুত ফ্ৰী, ৰাতি হৈছে যিহেতু গাড়ী ইমান নাই। তো বলক ফ্ৰেণ্ড, গুৱাহাটীত গাড়ী দিনতকৈ ৰাতিয়ে চলাই বেছি ভাল লাগে, কাৰণ ৰাতি গাড়ী বহুত কম থাকে ৰাস্তাত। আৰু ৰাস্তাত ৰাতি গাড়ী চলাই বহুত ভাল লাগে, কিয়নো মানে চাৰিওফালে লাইট হৈ থাকে, আৰু চাইও ভাল লাগে। আৰু এতিয়া মই গৈ আছোঁ ওপৰত, পাহাৰৰ ওপৰত গৈ আছোঁ গীতা মন্দিৰত। আৰু ৰাস্তাটো চাওক, ইমান নিজান, কোনোফালে একো মানুহ চানুহ নাই, আৰু লাইটো নাই মন্দিৰত। আন্ধাৰে মাজেৰে গৈ আছোঁ, আৰু এনেকৈ আমি সদায় অহা যোৱা কৰোঁ। পূৰা আন্ধাৰ দেখিছেনে, ভয়ানক জেগা। বলক যাই আছোঁ আমি এতিয়া গীতা মন্দিৰ। এতিয়া ঘড়ীত বাজিছে 9:30, আৰু মই আহি পাইছোঁ গীতা মন্দিৰ, সেইটো মন্দিৰ। আৰু ইয়াতে বান্দৰ বহুত আছে। এই বান্দৰখিনিকে কিবা খোৱা বস্তু অলপ দিম, তাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। তো মোৰ ভিডিঅ'টো চাই থাকিব। চাওক কি ধুনীয়া মন্দিৰটো। ৰাতি বেছি ভাল লাগে। মন্দিৰৰ কাম চলি আছে বৰ্তমান, মন্দিৰৰ কাম শেষ হোৱা নাই। মন্দিৰটো এবাৰ দূৰৰ পৰা চাওক। বহুত ভাল লাগে মন্দিৰটো। কৃষ্ণ আছে, অৰ্জুন আছে, ওপৰত হনুমান দেৱ আছে, চাওক। বহুত ভাল লাগে মন্দিৰটো। মই এতিয়া বান্দৰবিলাক মাতিম, সিহঁতে আহিব চব, আৰু কি খোৱা বস্তু দিওঁ চাওক। অলপ কিবা কিবি আনিছোঁ। এইফালে এই বান্দৰ চাওক, এইবিলাক বান্দৰ, এইটো মলা বান্দৰ, এইবিলাক বান্দৰ চাওক। আহিছে, দিব ল খা। খা, এইটো ল খাই এইবিলাক খা। ল খা। চবকে দিম। খা কাজিয়া নকৰবি, চবকে দিম, কাজিয়া নকৰবি, ল ল ল চবে খা, কাজিয়া নকৰবি, ল এই দেখ। খা। লাগিব।
তো ফ্ৰেণ্ড চব বান্দৰক দিলোঁ, এই চব খাই আছে, শেষ হৈ গ'ল, বহুত আছিল স্লাইচ। আৰু এইবিলাক বান্দৰ চব, এইবিলাক বান্দৰ, মোৰ পিছফালে বহুত বান্দৰ আছে। ৰাতি ভোকত আহিছে খাবৰ কাৰণে, এনেকৈ দিলোঁ। এনেকৈ দি বহুত ভাল লাগে, মানে মনৰ এটা শান্তি হয়। জীৱ জন্তুকেইটাক কিবা এটা খাব দিলে ভাল লাগে, ভোকত থাকে বেচাৰাবিলাক, এনেকৈ আনি থাকে। সৰু সৰু ল'ৰা ছোৱালী আছে সিহঁতৰ, মাকে লৈ ৰাতি অলপ কিবা অলপ খাব আহিছে। চাওক মাকৰ লগত আছে সৰু সৰু পোৱালি, মই এনে সৰু চলি ভাল লাগে বহুত। সিহঁতৰ আমাৰ দৰে একে ভোক আছে সিহঁতৰ পেটত, কিন্তু মানুহ ক'তো খাব নাপায় কাৰণে, কোনো নিদিয়ে কাৰণে বেচেৰাতে ভোকত থাকে ৰাতিটো, খাব নাই। মানুহ ইমান জনসংখ্যা হৈছে, গছ গছনি একো নাই গুৱাহাটীখনত, খাব বহুত অভাৱ, তথাপিও জীয়াই আছে পাত কিবা কৰি খাই হ'লেও বেচেৰাবিলাকে। চাওক কিবা অলপ দি ভাল লাগিছে এতিয়া বহুত মোৰ মনটো। আৰু লাগব নেকি? অলপ আছে দি আছোঁ ৰ'ব, চাওক আপুনি। দিম দিম দিম, ল ল ল তুমি ল। ওই আহিছে, এইটো আহিছে, খ খ মাৰে। ফ্ৰেণ্ড ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ' চাই কেনে পালে জনাব, আৰু ভাল লাগিলে ফেচবুকত যদি আছে ফ'ল' কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি কমেণ্ট কৰিব। আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব দিয়ে চেনেলটো, তেতিয়া মই ভিডিঅ' বনাব অলপ আগ্ৰহ পাম। প্লিজ ফ্ৰেণ্ড, আপোনালোকে ছাপোৰ্ট কৰিলে মই আগুৱাই যাব পাৰিম, সেইকাৰণে মোক সদায় ছাপোৰ্ট কৰিব আপোনালোকে। এইখিনিয়ে আছিল আজি লাষ্ট ভিডিঅ'টো, নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।